কৃষ্ণ গুৰুৱে যি লক্ষ্যৰে এই সমাজ গঠন কৰিছিল তথা দৰিদ্ৰ নাৰায়ণ দৰিদ্ৰ শিক্ষাৰ্থী ৰোগাগ্ৰস্ত লোকৰ সহায়ৰ বাবে যুৱ সমাজৰ ওপৰত এই সমাজৰ জৰিয়তে যি দায়িত্ব ন্যস্ত কৰি থৈ গৈছে সেইসমূহৰ সাৰ্থক ৰূপায়ণ প্ৰতিগৰাকী যুৱক যুৱতীয়ে নিষ্ঠাৰে প্ৰয়াস সফল কৰাৰ বাবে নিষ্ঠাৰে প্ৰয়াস কৰিব লাগিব। কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰৰ আদৰ্শ চিন্তা আৰু কৰ্ম অনুসৰণ কৰি তাৰ দ্বাৰা নিজকে উদ্বুদ্ধ কৰিব লাগিব। আধ্যাত্মিকতাৰ সমান্তৰালভাৱে কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰে আত্মনিৰ্ভৰশীলতাৰ যি বীজ ৰোপণ কৰিছিল সেই বীজক এডাল পৰিপক্ক বৃক্ষলৈ আমি ৰূপান্তৰ কৰিব লাগিব। কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰে যি ধৰণে এখন আত্মনিৰ্ভৰ সমাজৰ ওপৰত গুৰুত্ব দিছিলে সেই ধৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত আজি তেখেতে সমগ্ৰ জীৱন অৰ্পণ কৰিছে। এখন উদ্যমী যুৱ সমাজ কৰ্মমুখী যুৱ সমাজ যি উদ্যমী কৰ্মমুখী যুৱ সমাজে ভাৰতবৰ্ষক বিশ্বৰ সকলোতকৈ শক্তিশালী ৰাষ্ট্ৰত পৰিণত কৰিব খোজে তাৰ কল্পনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাৰ লগত একেলগে সেই কল্পনাক বাস্তৱলৈ ৰূপান্তৰ কৰাৰ বাবে আজি তেখেতে অহোপুৰুষাৰ্থ কৰিছে। 2047 চনৰ ভিতৰত ভাৰতক এখন সৰ্বশক্তিমান ৰাষ্ট্ৰলৈ পৰিৱৰ্তন কৰাৰ ওপৰত গুৰুত্ব দিছে। যুৱ শক্তি আৰু নাৰী শক্তিক লৈ তেখেতে আমাৰ সমাজ পৰিৱৰ্তনৰ সপোন দেখিছে। মই বিশ্বাস কৰোঁ আমাৰ সকলোৰে প্ৰচেষ্টাত এই ভাৰতবৰ্ষক আমি বিশ্বগুৰুলৈ আকৌ এবাৰ ৰূপান্তৰ কৰাত সফল হ'ম। মই আজি কৃষ্ণ গুৰু আন্তৰ্জাতিক আধ্যাত্মিক সমাজৰ সকলো প্ৰতিনিধি কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰৰ মহান আদৰ্শ আৰু দৰ্শনেৰে দীক্ষিত হৈ দেশ নিৰ্মাণৰ লগতে মানৱ জাতিৰ কল্যাণৰ কৰ্মযজ্ঞত নিজক নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাম। আপোনালোকৰ প্ৰচেষ্টাই মহান ভাৰতীয় সভ্যতা আৰু ভাৰতীয় আধ্যাত্মিক চিন্তা চেতনাই অধিক প্ৰবলভাৱে বিশ্বৰ চুকে কোণে প্ৰসাৰিত হ'ব। মই আশা কৰোঁ যে আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আজি পথ প্ৰদৰ্শনত আমি সকলোৱে কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰৰ আদৰ্শক বাস্তৱত ৰূপায়ণ কৰিব পাৰিম। পুনৰ এবাৰ মই আপোনালোকক এই আন্তৰ্জাতিক যুৱ সন্মিলনৰ সফল পৰিচালনাৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। आज के इस कार्यक्रम में अपनी गरिमामय उपस्थिति से हमें उत्साहित करने के लिए मैं फिर एक बार भारतवर्ष की उपराष्ट्रपति महोदय को आसाम वासियों का ओर से पुनः धन्यवाद ज्ञापन करता हूँ। महोदय, हम आपके ज्ञानवर्धक और उत्साहपूर्वक भाषण सुनने के लिए उत्सुक है, इसीलिए मैं बहुत ज्यादा नहीं बोलते हुए मैं मेरा वाणी का विराम देना चाहूंगा। एक ही शब्द का साथ, आज जिस महाप्रभु का संस्था में हम लोग सब उपस्थित है, ये महाप्रभु कृष्ण गुरु जी ने हमारा समाज को आध्यात्मिक प्रकाश भी दिया था और आध्यात्मिक प्रकाश का साथ हमारे बीच कर्म संस्कृति को भी जगाने के लिए एक आत्मनिर्भर समाज बनाने के लिए सब कुछ निश्चय कर दिए थे। मेरा सौभाग्य हुए थे कि कोई बार उनको मिलने का और उनका आशीष प्राप्त करने का। मैं आशा करता हूं कि कृष्ण गुरु प्रभु ईश्वर ने हमें जो रास्ता दिखा के गया है वही रास्ता से आगे चलकर ये असम को भी हम गरिमामयी बनाऊंगा और भारतवर्ष को भी विश्व की सबसे बड़ा राष्ट्र बनाऊंगा। यही संकल्प का साथ मैं मेरा वाणी को विराम देता हूँ। प्रेमानंद प्रभु ईश्वर को दोबारा प्रणाम करता हूँ। कृष्ण गुरु प्रभु ईश्वर हम सबको आशीष दे, इसका कामना करते हुए मैं मेरा वाणी को विराम देता हूँ। बहुत बहुत धन्यवाद।